মৰ্ণিং গাইজ, মই দাখনলৈ ওলাই গ'লোঁ আমাৰ পিছপিনৰ বাঁহজোপালৈ। আজি যিহেতু স্বাধীনতা দিৱস, সেইকাৰণে আমি বাঁহডাল ভালকৈ অটো এখনত লগাই দি নিচান ভাইটিৰ গাড়ীত লগাই দিলোঁ। গা পা ধুই ৰেডি হৈ গ'লোঁ আমাৰ আজিৰ যাত্ৰা আৰম্ভ কৰিবলৈ। ৰাস্তাতে গৈ থাকোঁতে পাই গ'লোঁ এটা ধুনীয়া গিফ্ট স্বাধীনতা দিৱসৰ কাৰণে। গিফ্ট আনবক্সিং কৰি আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যনলৈ। আমি আহিছোঁ আজি গুৱাহাটী চিটি চেণ্টাৰ মললৈ। যিহেতু আজি স্বাধীনতা দিৱস, সেইকাৰণে মলখনো বহুত ধুনীয়াকৈ সজাই তুলিছে। গেম জোনত বেছি দেৰি নকৰি আমি ওলাই গ'লোঁ পিভিআৰৰ কাষলৈ। আমি চোৱা ফিল্মখন আছে OT4ত। যিহেতু ফিল্মখন ষ্টাৰ্ট হ'বলৈ অলপমান টাইম আছিলে, সেইকাৰণে আমি দুখনমান ফটো উঠি ল'লোঁ। ফাইনেলি আমাৰ গেটটো অ'পেন হৈ গ'ল। ভোকত থাকিব নোৱাৰি ইণ্টাৰভেলত কিবা খাবলৈ ওলাই আহিলোঁ, কিন্তু ইয়াৰে দাম দেখি চকু কপালত উঠি গ'ল। ফাইনেলি আমাৰ ফিল্মখন খতম হৈ গ'ল। ফিল্মখন চাই একদম মজা লাগিছে। ফিল্ম খতম হোৱাৰ পিছতো ইহঁত দুটাৰ মলখন এৰি ঘৰত যাবলৈ মন নাই, সেইকাৰণে আমি মলখনে অলপমান এক্সপ্ল'ৰ কৰোঁ। ঈশানে এক্সিলেটৰৰ পৰা নামি আহোঁতে ভয়তে ধৰি আহিব লগাত পৰিছে। বাহিৰত অহাৰ লগে লগে জুইৰ নিচিনা গৰম হৈ পৰিছে। ভাল ৰেষ্টুৰেণ্ট হোটেল আজি একো নোপোৱাৰ কাৰণে মোৰ বাৰ ঘৰতে আজি লাঞ্চটো কৰিবলৈ আহিলোঁ। আহিয়ে লগ পাই গ'লোঁ মোৰ বদমাছ ভাগিনজনক। তাৰ পৰা ওলাই আহি আমি আকৌ টেকটৰত ৰখিলোঁ। চ' গাইজ, আজিলৈ এইখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। থেংক ইউ।